Hi guys, মই Mridusmita আৰু আজি মই বেছিকৈ একদম চিঞৰিব নোৱাৰো আৰু কিয় নোৱাৰো আপোনালোকে থাম্বনেইলটো চাই গম পাইছে খুব ধুনীয়াকৈ মই দুপৰীয়া ভ্যাকচিন ল'ব যোৱা গোটেইখিনি প্ৰসেস আপোনালোকৰ কাৰণে বনাইছিলো খুব ধুনীয়াকৈ মই ভিডিঅ'টো ইউটিউবত এৰি দিছিলো আৰু আপোনালোকে চাইছেনে চোৱা নাই মই নাজানো কিন্তু এতিয়া আজি ভ্যাকচিন লৈ অহাৰ পিছত এতিয়া ৰাতি 2টা বাজিছে এই ৰাতি মই 2টা বজাত মই মোবাইলটো অন কৰি মই ভিডিঅ' বনাই আছো কিয় বনাই আছো আপোনালোকক কম চাওক ভ্যাকচিনটো লৈ থকাৰ সময়ত যেতিয়া মোক বেজি দিছিলে তেতিয়া মোৰ একদমে একোৱে মই প্ৰবলেম পোৱা নাই না মোৰ বেজিটো বিষাইছিল কিন্তু লাহে লাহে যেতিয়া এতিয়া গভীৰ ৰাতি আপোনালোকে চাগে শুই আছে আৰু ভিডিঅ'টো চাগে আপোনালোকে মৰ্নিঙত পাব এতিয়া 2টা বাজিছে মই কৈ আছো তো এতিয়া মোৰ মস্ত বিষাইছে হাতখন পুৰা দাঙিব নোৱাৰো প্ৰচণ্ড মূৰৰ বিষ পুৰা জ্বৰ আহিছে আৰু লাহে লাহে বমিটিং হয় কিন্তু বমিটো নাহে মোৰ এটো এটা মোৰ আগৰ পৰাই বেয়া স্বভাৱ হয় এটা মোৰ সৰু সুৰাকে এক্সিডেন্ট এটা হৈছিলে আপোনালোকক জনোৱা নাছিলো আপোনালোক মোৰ ফ্যামিলি কাৰণে জনাইছো চাওক এই আঙুলিটো পুৰা বেকা হৈ গৈছে ইয়াৰে মই বিক্ষজ্য কৰিম নে মই এই বেজিটোৰে বিক্ষজ্য কৰিম কিন্তু যদিও মোৰ জ্বৰ আহিছে যদিও মোৰ বিষ আহিছে মই কিন্তু বহুত সুখী কাৰণ সকলোৰে পৰা গম পাইছো যে জ্বৰ আহিলে হাতখন বিষালে গোটেই বডিটো বিষালে ভ্যাকচিনটো শৰীৰটোত কাম কৰিছে এটোৱে বুজা যায় আপোনাৰ আমি সোশ্যাল মিডিয়া হক নিউজ লাইভত হক কবাত হক আমি দেখি আছো যে ভ্যাকচিন লোৱাৰ পিছত কাৰোবাৰ জ্বৰ আহিছে আৰু হয়তো কাৰোবাৰ জ্বৰ অহা নাই কিন্তু মোৰ জ্বৰ আহাটো স্বাভাৱিক কাৰণ মই বহুত বেছি দুৰ্বল আপোনালোকে মোক দেখিয়ে গম পায় মই বহুত বেছি দুৰ্বল যত নেকি মোৰ 37 অনলি ওয়েট হয় সো জ্বৰ অহাটো বা হাতখন বিখুৱাটো একো মানে ভয় লগা কাম নহয় এটো ভয় খাব লগা একো কাৰণো নহয় কাৰণ মই আপোনালোকক এইটোৰ কাৰণে সাহস দিবৰ কাৰণে এই ৰাতি মোৰ গাটো যথেষ্টই বেয়া মোৰ মাত দেখি আপোনালোকে গম পাইছে চকু দেখি গম পাইছে মোৰ গাটো খুবেই বেয়া আৰু এই ভিডিঅ'টো মই উৎসাহ জগাবৰ কাৰণেহে মই ভিডিঅ'টো বনাইছো মোৰ এইটোৱে উদ্দেশ্য বহুতে ভয় খাই আছে ভ্যাকচিন ল'ব যোৱা নাই প্লিজ মই অনুৰোধ কৰিছো আপোনালোকে সেইটো কাম নকৰিব আমাৰ দেহৰ বেক্টেৰিয়াবোৰ মাৰি পেলায় যেতিয়া আমাৰ কৰোনা ভাইৰাছটো এই নাকৰ ভিতৰৰে সোমায় এনেকে শৰীৰটোৰ ভিতৰত এন্টিবডি কিছুমান এনেকে এন্টিবডি গঠন কৰে হয়নে আমি যেতিয়া ভ্যাকচিনটো ইয়াতে লওঁ বেজিটোৱে কাম দিয়ে এনেকৈ আহি এনেকে ইয়াতে কাম দিয়ে হয়নে নহয় তো যেতিয়া কাম দিয়ে শৰীৰটোৰ ভিতৰৰ যিখিনি কৰোনা ভাইৰাছৰ জনসংখ্যাখিনি কমাই দিয়ে বেক্টেৰিয়াবোৰ প্ৰায় মৰি যায় এই বেক্টেৰিয়াবোৰ মৰি যোৱাৰ কাৰণে আমাৰ প্ৰচণ্ড জ্বৰ হয় নতুবা হাতখনৰ পুৰা বিষ হয় বিষ হোৱা মানে আপোনাৰ দেহত কাম দিছে ভ্যাকচিনটোৱে একো টেনশন ল'ব লগা কথা নহয় মই ভিডিঅ'টো কৈছো আপোনালোকক একদম এটো মানে ভিডিঅ' এইকাৰণে বনাইছো যাতে আপোনালোকে উৎসাহ পায় আৰু যেটো এই ভাইৰাছৰ বিৰুদ্ধে আমি যুদ্ধ কৰিব গৈ আছো গতিকে বিজ্ঞানীসকলে কৈছে যে জ্বৰ উঠাটো নৰ্মেল হয় গতিকে ভিডিঅ'টো আৰু বহুত ৰাতি হৈছে ইমান দীঘলীয়া কৰিবৰ মন নাই মই এখিনিয়ে মানে আজি ভ্যাকচিন লৈ অহাৰ পিছত ইটো ৰাতিৰ পৰ্যায় এই ৰাতিৰ পৰ্যায়টো আপোনালোকে হয়তো মৰ্নিঙত চাব মোৰ ভিডিঅ'টো আৰু প্লিজ মোৰ কাৰণে প্ৰাৰ্থনা কৰক মই ছোৱালীজনী এনেই বহুত দুৰ্বল গতিকে মোৰ গাটো খুবেই বেয়া লাগিছে থাকিব পৰা নাই তেনেহলে সকলোৱে শুই থাকক ধুনীয়াকৈ ৰাতিপুৱা লগ পাম আপোনালোকক লাভ ইউ অল